ভূটান ভাৰত আৰু চীনৰ সীমান্তৱৰ্তী এখন সুন্দৰ দেশ তথা দক্ষিণ এছিয়াৰ এখন ৰাজতন্ত্ৰ, যাক পৃথিৱীৰ আটাইতকৈ ধুনীয়া দেশসমূহৰ ভিতৰৰ এখন বুলি গণ্য কৰা হয়। ভূটানক তৃতীয় ড্ৰেগনৰ ভূমি বুলিও জনা যায়। ভূটান শব্দটো সংস্কৃত শব্দ ভূ-উত্থানৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে উচ্চভূমি। ভূটানৰ ৰজা হৈছে জিগমে খেছাৰ নামগিয়াল ৱাংচুক। তেওঁ যিকোনো দেশৰ আটাইতকৈ কনিষ্ঠ ৰাষ্ট্ৰপ্ৰধান। থিম্ফু হৈছে ভূটানৰ ৰাজধানী, যি ভূটানৰ পশ্চিম মধ্য অংশত অৱস্থিত আৰু ই ভূটানৰ আটাইতকৈ ডাঙৰ চহৰ। থিম্ফুক আগতে থিম্বু বুলিও জনা গৈছিল। ভূটান বেছিভাগ পাহাৰীয়া ভূমিত অৱস্থিত। ভূটান হৈছে এক পাহাৰীয়া অঞ্চল, যাৰ উত্তৰ অংশত ওখ ওখ পৰ্বত আছে। ইয়াৰ সৰ্বোচ্চ শৃংগ হৈছে কোলা কাংক্ৰি, যাক এতিয়ালৈকে কোনেও বগাব পৰা নাই। ভূটানৰ 60ৰ পৰা 70% বনাঞ্চলেৰে আৱৰি আছে। ইয়াত থকা বেছিভাগ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল, আৰু ইয়াত থকা লোকসকলে সদায় অৰণ্য বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে বিশ্বাস কৰে যে পৃথিৱীৰ 60% অৰণ্য থকাটো প্ৰয়োজনীয়। এইবোৰৰ বাহিৰেও ভূটানৰ বিষয়ে আন বহুতো কথা আছে, যিবোৰ হয়তো বহু লোকে নাজানে। তেতিয়াহ'লে আহক আমি ভূটানৰ বিষয়ে কিছু আকৰ্ষণীয় তথ্য জানি লওঁ। ভূটানত ধনুৰ্বিদ্যা আৰু ডাৰ্ট নামৰ দুটা ৰাষ্ট্ৰীয় খেল আছে। কেৱল সেয়াই নহয়, ভূটানৰ ৰাষ্ট্ৰীয় পশু টাকিন, যিটো হৰিণ আৰু ছাগলীৰ দৰে দেখা যায়। ভূটান হৈছে বিশ্বৰ একমাত্ৰ দেশ য'ত নাগৰিকসকলৰ পৰিৱেশ সুৰক্ষিত আৰু সুৰক্ষাৰ সাংবিধানিক দায়বদ্ধতা আছে। ভূটানৰ সংবিধানত কোৱা হৈছে যে দেশত 60% অৰণ্য থাকিব লাগিব। ভূটান 2005 চনত সকলো নিচাযুক্ত সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। ভূটান ৰাজ্যৰ ৰাজপ্ৰধানক ড্ৰেগন ৰজা বুলিও কোৱা হয়। ভূটানৰ ৰাষ্ট্ৰীয় পোছাকত পৃথিৱীৰ আটাইতকৈ ডাঙৰ পকেট আছে, য'ত মানুহে তেওঁলোকৰ ব্যক্তিগত সামগ্ৰী কঢ়িয়াই আনে। আনকি তেওঁলোকৰ সন্তানকো তেওঁলোকৰ পকেটত পোৱা যায়। 100 জন স্বেচ্ছাসেৱকৰ এটা দলে মাত্ৰ এঘণ্টাত ভূটানত 49,672 জোপা গছ ৰোপণ কৰাৰ বিশ্ব অভিলেখ গঢ়িছে। বৌদ্ধ ধৰ্ম হৈছে ভূটানৰ চৰকাৰী ধৰ্ম আৰু ইয়াৰ চৰকাৰী আদৰ্শ হৈছে সুখ। ভূটানত নৌসেনা বা বায়ুসেনা নাই। ই বায়ু সমৰ্থনৰ ভাৰতীয় বায়ুসেনাৰ ওপৰত নিৰ্ভৰ কৰে। ভূটানত প্লাষ্টিকৰ মোনা নিষিদ্ধ আৰু মানুহে কাগজৰ মোনা ব্যৱহাৰ কৰে। ভূটানক বিশ্বৰ আটাইতকৈ সুখী দেশসমূহৰ ভিতৰত এখন বুলি গণ্য কৰা হয়। আপোনালোকে জানি আচৰিত পাব যে ভূটানত 1974 চনৰ আগলৈকে বিদেশী পৰ্যটক যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছিল। 1974 চনত ভূটানত প্ৰথম বিদেশী পৰ্যটকক অনুমতি দিয়া হৈছিল। ভূটান হৈছে বিশ্বৰ একমাত্ৰ কাৰ্বন নেতিবাচক দেশ, কিয়নো তেওঁলোকৰ পৰিৱেশ সুৰক্ষাৰ বাবে কঠোৰ আইন আছে। ভূটান এখন সুন্দৰ দেশ, কিন্তু ই বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ ভিতৰত এখন। ভূটানত ৰাজতন্ত্ৰ আৰু গণতান্ত্ৰিক ব্যৱস্থা আছে। ভূটানত গণতান্ত্ৰিক পদ্ধতিৰে 2008 চনত প্ৰথম নিৰ্বাচন হৈছিল। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।